স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। মই প্ৰণীতাই আশা কৰোঁ সকলোকে ভালে আছে। আজি মানে এটা কলেজত এটা বিশেষ কৰ্মশালা অনুষ্ঠিত হ'ব। সেই কৰ্মশালাটো মই অকণমান দেখুৱাই দিম আপোনালোকক। যিখিনি সময় থাকোঁ আৰু সেইখিনি চাব আপোনালোকে, কেনেকুৱা পালে জনাব। বিহুৰ কৰ্মশালা আছে, কৰ্মশালাটো দেখুৱাই আছোঁ। ইয়াৰ ৰুমত হ'ব কৰ্মশালাটো আপোনালোকে দেখুৱাই আছোঁ। কৰ্মশালাটো অনুষ্ঠিত হোৱাৰ আগে মানে বন্তি প্ৰজ্বলন অনুষ্ঠানটো চলি আছে। মানে আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষা বাইদেৱে বন্তি প্ৰজ্বলন কৰিছে আৰু অভ্যাগতসকল আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ মৰমৰ ছাত্ৰীসকল, আমাৰ মহাবিদ্যালয়ৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোক সাংস্কৃতিক কৰ্মশালাটোৰ প্ৰশিক্ষক ধনজিৎ দত্ত ডাঙৰীয়াকো মানে কুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল আৰু তেখেতে প্ৰশিক্ষণ দিব আমাৰ ছাত্ৰীসকলক। কিন্তু আমি কিমানে ভালকে আচলতে বিহু নাচিব জানো, কিমানে গাব জানো শুদ্ধকে, কিমানে বিহুত পিন্ধা কাপোৰযোৰ আৰু তাৰ লগত আচবাবটো কি ভালকে জানো, জানোনে চবে? ক'ব পাৰিবানে? আমাৰ নিশ্চয় থাকিব, নহ'লে অনুষ্ঠানবিলাক যেতিয়া বিহু সংক্ৰান্তি বা বিহু কুঁৱৰী পাতে কেনেকৈ জাজ কৰে? নিশ্চয় কিবা এটা নিয়ম আছে। আৰু তেনেকুৱা লগত কোনটো বাদ্যৰ লগত কেনেকৈ নাচে বা পেঁপা বজালে কি কৰিব লাগে বা ঢোল বজালে কেনেকৈ প্ৰত্যেকটা চেও বা যি কোৱা হয়, তেনেকুৱা বস্তুবিলাক জানিবলৈ হ'লে এটা প্ৰশিক্ষণ লাগে। আৰু বিহু নাচ এতিয়া আমি বাদ্য ছোৱালীৰ বাদ্য আছে আৰু বিহু নাচ আমি 7 দিনত ওপৰত বিশেষ শিকিব নোৱাৰিম। ওপৰত এটা আমি আভাস লওঁ। আমি বিহুৰ ভংগীমা কেনেকুৱা, জাপ নাম কি, জোৰা নাম কি, ঠেলা নাম কি, যোজনা কি, এটা আমি আভাস ল'ব পাৰিম। 7 দিনত অতি সহজো নহয়। অৱশ্যে ইয়াক নৃত্য বুলি কোৱা হোৱা নাই, ইয়াক নাচ বুলি কোৱা হৈছে। নাচটো ফূৰ্তিত এটা জাপ মাৰি দিয়াটো এটা নাচ। নাম দেখিছোঁ সমাজৰ অকোৱা পকোৱা এতিয়া ধনজিৎ দত্ত ডাঙৰীয়াই তেখেতে মানে আমাৰ বিহু নাচৰ যিটো ABCD মানে বিহু নাচৰ যিটো গ্ৰামাৰ অকণমান তেওঁলোকক শিকাব আৰু সেইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চাব আপোনালোকে নিশ্চয় ভাল পাব। আমি আমাৰ মনৰ কথাখিনি কমা থাকিব, তাৰপিছত মনৰ কথাখিনি এইটো মানে কাৰোবাক মাতিছে, ঠিক আছে? আৰু মই তাৰমানে তেনেকুৱা আছে। আমি এতিয়া ষ্টেজটোত আমি 4 বাৰ এনেকুৱা ইপিনে যাম, ইপিনে চাম, ইপিনে হালিব কিন্তু এনেকৈ নাযাব। বুজিছেনে? ইপিনে যাম, ইপিনে যাম, ইপিনে হাতে ইপিনে চাম। বুজি পাইছানে? ঠিক আছে। তো কিন্তু মই ভাবি যাব তো আঁঠু যুদ্ধ কৰিবা, আঁঠুটো হিলিব। আঁঠুটো এনেকুৱা নকৰিবা। আচ্ছা
বুজিছানে 3 4 কিপে যাম 1 2 3 4 3 4 1 2 3 4 1 2 3 4 1 2 3 stop 1 2 3 4 1 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. মানে আমি এনসিসি তো ডাইরেক্ট লিখ মারি দিছো হ্যাঁ আমার কথা নাই আছে তো মোৰ মানে বহুতো মানে হেৰি আছে নিয়ম নীতি আছে যিবিলাক আমি একেবাৰে নাজানো তথাপি অকণমান নাচি দিওঁ আৰু কিন্তু বহুতেই নিয়ম নীতি আছে আৰু এইখিনি সময় যে থাকিলোঁ এইখিনি সময়তে মই দেখালোঁ আপোনালোকক দীঘল বেয়া কৰিলোঁ কিন্তু এতিয়া সাতদিনীয়াকৈ কৰ্মশালা চলিব কিন্তু আজি মই এতিয়া থাকিব নোৱাৰিম মোৰ ঘৰত কাম আছে চ' মই যাই আছোঁ ঘৰত আৰু ভিডিঅ'টো এইখিনি মই কথা কৈছোঁ থেংক ইউ ফৰ ৱাটছিং আৰু ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি দিওঁ